কবিতাৰ শিৰোনাম বিশ্বৰূপা। কবি তুখপ্ৰভা কলিতা। মই নাৰী চিৰন্তনী, সৃষ্টিৰ আশীষ বাণী। অমৃত বিলাও মই তৃষ্ণাতুৰ অশান্ত বিশ্বত। অনন্ত আকাশমুখী অযুত স্বপ্নই মোৰ ৰূপ পাই নিতে নিতে কত শত বিচিত্ৰ ছন্দত। হাজাৰ বছৰ ধৰি মহাভাৰতৰ মই আৰ্য নাৰী মহামহীয়সী, সৰ্বশাস্ত্ৰ পাৰদৰ্শী সৰ্বসন্মানিতা মই বিদুষী মহিষী। মই বেদশ্লোক ৰচয়িত্ৰী, ঋষিৰ উপাস্যা মই মন্ত্ৰৰ গায়ত্ৰী। মই ৰমা, মই ক্ষমা, পৰমা প্ৰকৃতি মই সহিষ্ণু ধৰিত্ৰী। কত মনীষীৰ শত সৃষ্টিৰ স্বপ্নক প্ৰাণত প্ৰতিষ্ঠা কৰি বিচিত্ৰ আবেগ হানি কৰিলো সাৰ্থক। ৰাজকন্যা সংঘমিত্ৰা মই বহুজন সুখায়চ বহুজন হিতায়চ এই ব্ৰত লৈ ত্যাগ কৰি ৰাজকীয় বিলাস বাসন কামনা বাসনা এৰি খুলি থৈ মহামূল্য ৰাজ আৱৰণ ললো পিন্ধি ভিক্ষুণীৰ বেশ। মুণ্ডিত কৰিলো মই ৰমণীৰ কমনীয় কেশ। মানৱ মুক্তিৰ হেতু দেশান্তৰ গমনতো দিলো পদক্ষেপ। ধন্যবাদ।